হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ নৰসিংহ পাতেৰে বনোৱা কণীৰ এটা বৰ টেষ্টি ৰেচিপি। ইয়াৰ বাবে মই প্ৰথমে 4টা কণী বইল কৰি লৈছোঁ। এটা মিডিয়াম চাইজৰ পিঁয়াজো সৰু সৰু কৰি কাটি লৈছোঁ। 3টা শুকান জলকীয়া লৈছোঁ। এচামুচ আদা নহৰুৰ পেষ্ট লৈছোঁ। 2টা মিডিয়াম চাইজৰ বিলাহী মিক্সিত পেষ্ট কৰি লৈছোঁ। দুমুঠিমান নৰসিংহ পাতো মই মিক্সিত পেষ্ট কৰি লৈছোঁ। এতিয়া এটা কেৰাহী গৰম হ'বলৈ দিছোঁ আৰু কেৰাহীটো গৰম হোৱাত মই প্ৰয়োজন অনুসৰি মিঠাতেল দি লৈছোঁ। তেলখিনি আপোনালোকে প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰিব। আৰু এতিয়া প্ৰথমতে নিমখ হালধি সানি পেলাই মই কণীকেইটা ফ্ৰাই কৰি ল'ম। মই কণীকেইটা অকণ ৰঙচুৱা কালাৰ অহালৈকে ফ্ৰাই কৰি ল'ম। যদি আপোনালোকে বেছিকৈ ৰঙচুৱা হোৱাটো বিচাৰে তেন্তে বেছিকৈ ৰঙচুৱা কৰিব পাৰে। এয়া চাওকচোন, কণীখিনি লাহে লাহে ৰঙচুৱা হ'বলৈ আৰম্ভ কৰিছে আৰু এতিয়া মই কণীখিনি নমাই লৈছোঁ। আৰু একেখিনি তেলতে মই শুকান জলকীয়া কেইটাও দি ল'ম আৰু ইয়াৰ লগতে মই এচামুচ গোটা জিৰাও দি লৈছোঁ আৰু জিৰাখিনি মই ফুটি উঠিবলৈ দিম। আৰু এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি ল'ম আৰু ভালদৰে গোটেইখিনি ভাজি থাকিম। এয়া চাওকচোন, পিঁয়াজখিনি ভজা প্ৰায় হৈ গৈছে আৰু মই এতিয়া আদা নহৰুৰ পেষ্টখিনিও দি লৈছোঁ আৰু ভালদৰে পুনৰ ভাজি থাকিম। এয়া মোৰ পিঁয়াজখিনি ভজা প্ৰায় হৈ গৈছে আৰু এতিয়া মই ইয়াত বিলাহীৰ পেষ্টখিনি দি ল'ম আৰু ভালদৰে গোটেইখিনি মিহলাই সিজিবলৈ দিম। এয়া চাওকচোন, বিলাহীখিনি লাহে লাহে সিজিবলৈ আৰম্ভ কৰিছে আৰু ইয়াত মই সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ। নিমখখিনি আপোনালোকে সোৱাদ অনুযায়ী ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ লগতে মই আধা চামুচ হালধি গুড়িও দি লৈছোঁ আৰু ভালদৰে গোটেইখিনি পুনৰ মিহলাই ল'ম। আৰু এতিয়া মই ইয়াত সৰু চামুচেৰে এচামুচ কাশ্মীৰ ৰেড চিলি পাউডাৰ দিছোঁ। ইয়াৰ লগতে এচামুচ ৰেড চিলি পাউডাৰ দি লৈছোঁ। লগতে এচামুচ জিৰা গুড়িও দি লৈছোঁ, এচামুচ ধনিয়া গুড়িও দি লৈছোঁ আৰু গোটেইখিনি ভালদৰে মিহলাই ভাজি থাকিম। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে ভাল পাব আৰু নিশ্চয় এবাৰ ট্ৰাই কৰিব বুলি আশা ৰাখিছোঁ। এয়া চাওকচোন, আমাৰ মছলাখিনি ভজা প্ৰায় হৈ গৈছে আৰু এতিয়া মই ইয়াত নৰসিংহৰ পেষ্টখিনিও দি লৈছোঁ আৰু ভালদৰে পুনৰ মিহলাই অলপ সিজিবলৈ দিম।
আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকে এতিয়ালৈকে চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত এটা লাইক কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। এয়া চাওকচোন আমাৰ মিশ্ৰণখিনিৰ পৰা তেল বিৰিঙিবলৈ আৰম্ভ কৰিছে আৰু এতিয়া মই প্ৰয়োজন অনুসৰি পানী দি ল'ম। মই ইমানখিনি পানীয়ে দি লৈছোঁ। যদি আপোনালোকে আৰু অলপ জুলীয়া কৰিব বিচাৰে তেন্তে আৰু অলপ পানী ব্যৱহাৰ কৰিব পাৰিব। আৰু এইখিনি পুনৰ এতিয়া ভালদৰে উতলিবলৈ দিম। এয়া চাওক উতলিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ লগতে মই কণীকেইটাও দি লৈছোঁ আৰু গোটেইখিনি ভালদৰে মিহলাই ল'ম। এতিয়া প্ৰায় 1 মিনিটমান সময় মই গেছৰ ওপৰত হাই ফ্লেমত উতলিবলৈ দিম আৰু ইয়াৰ পিছতে মই গোটেইখিনি নমাই থ'ম। এয়া চাওক মোৰ ৰেচিপিটো ৰেডি হৈ গৈছে আৰু আশা ৰাখিছোঁ আপোনালোকে ৰেচিপিটো ভাল পালে আৰু এতিয়া গৰমে গৰমে ৰুটি বা ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব।